নমস্কাৰ বন্ধুসকল আপোনালোকে ভাবিছে নেকি এখন লো মেইনটেনেন্স 7 সিটাৰ ৰিলায়েবল গাড়ী ল'ব যদি ভাবিছে এই ভিডিওটো আপোনালোকৰ কাৰণে এখন হৈ গল 2019 Bolero ZLX ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আমি গোটেই ভিডিওটোত গাড়ীখন ধুনীয়াকৈ দেখাই আছো আপোনালোকে চাই থাকিব এইখন চাই লওক বন্ধুসকল গাড়ীখন কালাৰটো একদম গাড়ীখন আপোনাৰ ধুনীয়া হৈ আছে পুৰা চাইন আহি আছে গাড়ীখন চিকচিকিয়া হৈ আছে যদি আমি টেফলন গাড়ীটো গাড়ীখন আৰু ধুনীয়া চিকচিকিয়া হৈ যাব তাৰপৰা গাড়ীখনত আপোনাৰ ফগ লাইট আমি ব্ৰ্যান্ড নিউ লগাই দিছো তাৰপা হুইল ক্যাপও নতুন লাগি আছে টায়াৰ গিটাৰ কন্ডিশন চাই লওক আপোনাৰ 90% আপোনাৰ টায়াৰ লাইফ আছে আপোনাৰ চাইডা টায়াৰ আপোনাৰ 90% আপোনাৰ লাইফ আছে ফ্ৰন্টৰ গিটা আপোনাক দেখাইলো বেকৰ গিটা এবাৰ চাই লওক এইটা চাই লওক আপুনি ফিজিক্যালি আহিলে চাইডা টায়াৰ আপুনি ধুনীয়াকৈ চাই লব পাৰিব টায়াৰ চাই আপোনাৰ ধুনীয়া কন্ডিশনত আছে তাৰপা এবাৰ ইন্টেৰিয়ৰটো চাই লওক ইন্টেৰিয়ৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে চাওক আপোনাৰ ব্ৰ্যান্ড নিউ আপোনাৰ সিট কভাৰ লগাই দিছো তাৰপৰা আপোনাৰ এইটো চাওক এটো আপোনাৰ ব্ৰ্যান্ড নিউ লগাই দিছো আপোনাৰ ষ্টিয়াৰিং কভাৰটো আপোনাৰ নতুন লাগি আছে তাৰপৰা মেট সেট কিনি চাই লওক মেট সেট কিনি আপোনাৰ ধুনীয়া লাগি আছে তাৰপৰা গোটেই গাড়ীখন আপোনাৰ শিল আছে এইবোৰ চাই লওক আপোনাৰ নন এক্সিডেন্টাল হয় গাড়ীখন আপোনাৰ শিলবোৰ চাই লওক শিলবোৰ আপোনাৰ গাড়ীখনৰ ধুনীয়া হৈ আছে চাৰি সাইডত আপোনাৰ শিল লাগি আছে চাৰিটা দৰজাতে এইবোৰ চাই লওক তে দৰজা আপোনাৰ শিল আছে এইবিলাক আপুনি খুলি কৰিছিলে আপুনি গম পাব গাড়ীখন এক্সিডেন্টাল নে নন এক্সিডেন্টাল সব গাড়ীতে আপুনি এইবিলাক চাব বাৰু বস্তুবোৰ ইন্টেৰিয়ৰটো চাই লওক বেক সাইডৰ সিট কভাৰ চাই একদম আপোনাৰ ধুনীয়া হৈ আছে সিট কভাৰ গিটা তাৰপৰা এইটো চাওক না খুলি দেখাই দিছো এটা ফিনিশিং ব্লাক চাই লগে কাপোৰ চাপোৰ আপোনাৰ লাগি আছে যদি বলেৰত এই বস্তুটো নাথাকে বা কাপোৰ নাথাকে বা আপোনাৰ কোনো হাতুৰি মাৰ হেমাৰৰ যদি আপোনাৰ ডাক চাক থাকে ইয়াত তেতিয়া গম পাব গাড়ীখন এক্সিডেন্ট বুলি পুৰা প্লেন হৈ আছে সব এবাৰ চাই লওক বেক সাইডৰ পৰা না গাড়ী নাম্বাৰটো চাই লওক AS03Z2404 ZLX মডেলটো হয় টপ মডেলটো হয় গাড়ীখনৰ আৰু এটো আপোনাৰ বেক সাইডে আপোনাৰ পুৰা ফুলি ব্ল্যাক ইন্টেৰিয়ৰ কৰা আছে পুৰা মিনাৰটো ব্ল্যাক কৰা আছে আপোনাৰ স্পেয়াৰ টায়াৰটো আপোনাৰ লাইফ আছে চাই লওক 30% স্পেয়াৰ টায়াৰ আপোনাৰ লাইফ আছে তাৰপৰা আপোনাৰ ফুল এক্সেসৰিজ লাগি আছে গাড়ীত আপোনাৰ এটো চাওক আপোনাৰ ৰেইন ওয়াইজাৰ লাগি আছে মানে এটো টকা 1000 টকা এটো বস্তু লাগি আছে আপোনাৰ রুফ ৰেল এক্সট্ৰা আফটাৰ মাৰ্কেট আপোনাৰ লাগি আছে গাড়ীখনত ইন্টেৰিয়ৰটো চাই লওক বন্ধুসকল ইন্টেৰিয়ৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে গাড়ীখন এবাৰ আমি স্টাৰ্ট দি দেখাই দিছো চাওক গাড়ীখনৰ আপোনাৰ ৰানিংটো চাই লওক বন্ধুসকল ৰানিংটো 78633 আপোনাৰ ৰানিং হৈছে আপোনাৰ জেনুইন ৰানিং হয় আপোনাৰ এই ৰানিংৰ আপোনাৰ ৰেকৰ্ড আছে আপুনি ডিলাৰত যদি মহেন্দ্ৰা ডিলাৰত চেক কৰে আপুনি ৰেকৰ্ডটো পাই যাব আৰু XYZ আপুনি জোৰ পৰা গাড়ী লওক আপুনি যদি গাড়ী এখনৰ যিকোনো ৰেকৰ্ড চাব বিচাৰে বলে গাড়ীৰ ডিলাৰত কিমান ৰানিং হৈছে আমাক আপুনি লোকে কন্ট্যাক্ট কৰিলে হল আমি আপোনালোকৰ ৰেকৰ্ডটো চাই দিম তাৰপৰা এইটো চাওক আপোনাৰ গাড়ীখনৰ বৰ্তমান এসি ৰানিং আছে আপোনাৰ RPM টো চাই লওক কোনো ধৰণৰ আপ এণ্ড ডাউন নাই মানে গাড়ীখনত কোনো ধৰণৰ এক্সট্ৰা মিছিং বা ভাইব্ৰেচন তেনেকুৱা একো নাই তাৰপা যেহেতু টপ মডেলটো হয় আপোনাৰ পাৱাৰ উইন্ডো আছে গুটেকিটা সাইডে আপোনাৰ পাৱাৰ উইন্ডো আছে তাৰপা আপোনাৰ ৰানিং আপোনাৰ যোনটো মাইলেজ হয় মাইলেজটো ভাল আপোনাৰ 15.6 মাইলেজ হয় বহুত লো মেইনটেনেন্স গাড়ী হয় মানে আপুনি গাড়ীখন লৈ গলে বেউলিৰত বেছি খৰচ কৰিবলগা কথাই নাথাকে বহুত কম টকাত গাড়ী সাৰ্ভিস হৈ যায় মাইলেজও আপোনাৰ ধুনীয়া তাৰপা ইন্টেৰিয়ৰ ৰূপ সুপ বিলাক অলপমান লেতেৰা হৈ আছে আমি গোটেই গাড়ীখন পুৰা ড্ৰাই ক্লিন কৰাই দিম এইবিলাক বডিটো ফিচাৰ ৰকিং আছে এইটো সব এইবিলাক আপোনাৰ লাইট চাইট বিলাক জ্বলে বেছিৰ গাড়ীখনতো ফিচাৰ্স নাই বাৰু তেনেকুৱা একো খালি জাস্ট পাৱাৰ উইন্ডো গিটা আছে এতিয়া আমি এবাৰ ইঞ্জিনটো দেখাই দিছো আৰু ইঞ্জিনত কোন ধৰণৰ আপোনাৰ বেক চেক নাই ধৰিবা আপোনাৰ কি হয় কেতিয়াবা অকল RPM লগতে কথাটো নাথাকে আপোনাৰ যদি ইঞ্জিনত যদি সাধাৰণতে ধোৱা মাৰে যদি আপোনাৰ ডিপি যত আপোনাৰ মোবিল থাকে মোবিল গেছটো যদি খুললে তাৰপা যদি আপোনাৰ ধোৱা মাৰে বা মোবিল মাৰে তেতিয়া কিবা প্ৰবলেম থাকে তাৰছত জাম্পানাৰ যোনটো আপোনাৰ সাইলেন্সাৰ হয় সাইলেন্সাৰ পৰা যদি আপোনাৰ এক্সেলেৰেটৰ বেছি প্ৰেছ কৰিলে ধোৱা মাৰে তেতিয়া ধৰ আপোনাৰ প্ৰবলেম থাকে তেনেকুৱা আপোনাৰ কোন ধৰণৰ ইস্যু নেপায় আপুনি আহিলে ফিজিক্যালি চাব পাৰিব এতিয়া আমি ভিডিওটোত এবাৰ দেখাই আছো বাৰু ইঞ্জিনটো চাই লওক বন্ধুসকল বৰ্তমান গাড়ীখন ষ্টাৰ্টত আছে আৰু গাড়ীখনত কোনো ধৰণৰ আপোনাৰ এক্সিডেন্টাল ইস্যু নাই আপুনি এইবিলাক চাই লওক আপোনাৰ বনেটখন চাই লওক বনেটখনত গোটেই বনেটত আপোনাৰ পেষ্টিংটো আছে গোটেই বনেটখন আপোনাৰ চিল আছে গাড়ীখনত তাৰপৰা ইঞ্জিনটো চেক কৰিবলৈ সদায় আপুনি এই বস্তুটো চেক কৰিব আপোনাৰ যোনটো আপোনাৰ মোবিল থাকে মোবিল গেছটো তাত আপোনাৰ এইটো খুলি চাব যদি আপোনাৰ যদি কোনো ধৰণৰ ধোৱা মাৰে বা মোবিলটো ওলাই আহে বাহিৰলৈ তেতিয়া গম পাব গাড়ীখন কিবা XYZ যিকোনো প্ৰবলেম আছে বুলি আপনি জোৰ পাই লওক গাড়ী এখন এইবোৰ বস্তু সদায় চাই ল'ব আৰু গাড়ীখনৰ ইঞ্জিনটো পুৰা স্মুথ আছে কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা ভাইব্ৰেচন নাই চাই লওক চাই লওক বন্ধুসকল গাড়ীখন বেকৰ পৰা ইন্টেৰিয়ৰটো খুব ধুনীয়া লাগে বৰ্তমান যোনটো নিউ মডেল আহিছে এতিয়া ডিসপ্লেও আহি গ'ল বেক সাইডে তাৰপৰা গাড়ীখনত নিৰুম সিৰুম আপোনাৰ একদম ধুনীয়া আছে আপোনাৰ যোনটো আপোনাৰ থাই সাপোৰ্টটো হয় থাই সাপোৰ্টটো ভাল আপোনাৰ হেডৰুমো ভাল গাড়ীখন পুৰা ফুলি কমফৰ্টেবল হয় এনেকুৱা নহয় যে গাড়ীখন ঠেক বা স্পেচ নাই তেনেকুৱা কোনো ধৰণৰ আপোনাৰ এইবিলাকে প্ৰবলেম নাপায়
ধুনীয়া হৈ আছে বডিত হবে আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা নইজ নাই আমি বৰ্তমান হেবা অলপমান বেয়া ৰাস্তাত গৈ আছো যদিও ধৰিব গাড়ীখন আপোনাৰ কোনো ধৰণৰ বডিত আপোনাৰ সাউণ্ড নাই অলপ অফ ৰোডিং কৰাৰ নিচিনা হৈছে প্ৰায় গাড়ীখন লৈ এই চাইড পুৰা আপ এণ্ড ডাউন আৰু এখন বলেৰো গাড়ীখন লৈ সদায় আপোনাৰ অফ ৰোডিং এনেকুৱা ৰাস্তাৰ কাৰণে পৰা একদম মজা আৰু যেনেকুৱা এটা চলাই আপুনি গাড়ীখন চলাই মজা হ'ব তাৰপৰা গাড়ী পিকআপ চিকআপো একদম ধুনীয়া হৈ আছে ইঞ্জিনৰ চাউণ্ডো আপোনাৰ ধুনীয়া হৈ আছে আৰু এচি আপোনাৰ একদম ধুনীয়া ৰানিঙত আছে গাড়ীখন তাৰপৰা গাড়ীখনৰ ৰানিং এইটো আপোনাৰ কিলোমিটাৰটো চাই লওক 15.6 আপোনাৰ এভাৰেজ মাইলেজ দেখাই আছে মানে গাড়ীত বলেৰোৰ মাইলেজো ভাল পাব বলেৰোৰ মাইলেজ সদায় বহুত মজা হয় আৰু গাড়ীত চাউণ্ড চিষ্টেমো আপোনাৰ একদম নতুনেই লাগি আছে প্ৰায় আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই আমি ইঞ্জিনটো দেখাই দিলোঁ কোনো ধৰণৰ আপোনাৰ মিচিং নাই বেক নাই তাৰপৰা গাড়ীখনৰ গোটেই ইণ্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে আপোনাৰ সাসপেনশনটো কোনো ধৰণৰ কাম নাইকিয়া সিট কভাৰ আমি ব্ৰেণ্ড নিউ লগাই দিছিলোঁ গাড়ীখনত তাৰপৰা এচি চেচিও ৰানিং আপোনাৰ ধুনীয়া হৈ আছে ফগ লাইট আপোনাৰ গোটেইখিনি আমি নতুন লগাই দিছোঁ মানে গাড়ীখন লৈ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই টায়াৰকেইটাৰ লাইফ অলমোষ্ট 90% লাইফ আছে এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব গাড়ীখনৰ আমি দাম ৰাখিছোঁ 4,99,000 উইথ ট্ৰান্সফাৰ আৰু যদি কোনোবাই ফাইনেন্স কৰে ফাইনেন্সটো এক্সট্ৰা হ'ব গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলেও হ'ল আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ ধন্যবাদ